এই কলজাৰ বাই ভনীহঁত ভালে আছে নে? আজি এটা বিশেষ দিন, ভোগালী বিহু। সকলোকে নৱবৰ্ষ অসমৰ জাতীয় জীৱনৰ ভোগালী বিহু সকলোকে বহুত বহুত শুভেচ্ছা জনালোঁ। লগতে আমি আজি কি কৰিম আপোনালোকক দেখাম, গম পাইছি না? ৰ'বক নাচবোৰো অলপ চাওক, মৰম চৰম নিদিলি নাই আৰু এনেই চাওক। ভূপেন দা বলা, জেঠাই আহক। হা এতিয়া চব এতিয়া আমি যাম আৰু তললৈকে যাম বলা। আমাৰ জেঠাই ৰেডি কৰি আছে দৈ চিৰা হৈ আছে। আমাৰ বাবা আজিৰ দিনতো বগৰী লাৰি আছে, বগৰী খাব খাই আছে অলৰেডি। ত্ৰিপুৰাৰ ল'ৰা বিহু পালন কৰিব আহিছে। কেনে এটা পৰিৱেশ দেখছি না? সেইকাৰণে সি খৰি যোগাৰ কৰিছে খানাৰ কাৰণে। কালি খানা হ'ল, কালি একো কৰাৰ টাইমে নাপালো, পুৰা একদম মানে সম্পূৰ্ণভাৱে বিজি আছিলো। কি কৰিম জানা ভাই ভনীয়াত, বলক এতিয়া আমি এটা বস্তু লৈ যাম। সেইটো বস্তু হ'ল আমাৰ এই চাউণ্ডটো লৈ যাওঁ, তাতে গান চান শুনবা লাগবতো। গতিকে বলক, মোৰ বাপৰে কি তাই দে দেখছে না? বলক আপোনালোকৰ লগত শুনিম, আহক আহক আহক, বলক বলক মোৰ লগত আহক। এই অৱস্থা আজি, আহক আহক মমি না আহক, বলক আগত দেখিন होता है क्या देखिए कि ঠিক আছে। কক যাবি? আমি গৈ আছো, এই তলত আছে। কেনে এটা ফিল, ঠাণ্ডা হাৱা, কুঁৱলী চুৱলী গোটা মল্যাক নেকি আজি, কোনো কাম বাৰু দেখা নাপা আছো। সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালো। আৰু আমি বেলেগ এটা জাগাত আছো, গম পাইছি না? একদম মোৰ লগত কোন কোন আছে গম পায়? গতিকে ৰবক ৰবক, মৰম নিদিলি নাই, এনেই চাক অলপ। প্ৰস্তুতি আমাৰ সম্পূৰ্ণ হয়, মাত্ৰ কেইটামান টাইম পিছতে লাগব আৰু। ইমান দিন ৰখাই এনে কৰি দিছে মামাই, মাথাত কোবে মাৰছি গোটাই মাহাকে। কি কৰিব আৰু উপায় নাই। ঐ চাই আগতে এনে বিহু পাইছিলে না? মামাই চব কৰি দিছে। লগাই দিয়া হৈছে মেজিত জুই। নিমিষতে চাৰ এতিয়া আমাৰ মেইন মানুহ নাই, সেইটো সেইকাৰণে অলপ সেমকাই সেমকি হৈছে। নলিদি ইমান টাইম হাল্লা লাগি লাগে চব বকাই। ভাবো তুমি আৰু মই এনে হ'লেও বনামেই কেইদিনমান পিছত থাকিবা হা। চেটেলে এইফালে আহক, পশ্চিম চাইডে মাৰি দিছে না বজাৰটো, ঠন ঠনে আছে। দাদাক দেখছে না একদম বিখ্যাত। মাইনা ভিডিঅ কৰা নাই।
বেন্দা কেনে হাঁহি মাৰি আছা পাগলা হৈ যাব কি কোনোবাই এতিয়া গৈ আছো আমাৰ কাষতে মানে গাৰো জনগোষ্ঠীৰ লগ থাকেতো তেওঁলোকক অকণমান প্ৰসাদ ভগাই দিব গৈ আছো খুব ধুনীয়া এটা মৌচম পৰিৱেশ প্ৰকৃতি পৰিৱেশ ৱেডাৰটো খুবেই ভাল আজি পৰহি বাৰু ৰাতি বৰষুণ দিছিলে যোৱাৰাতি আগৰ ৰাতি পিছল পুৰা এতিয়া বলক আহক मोमिन पहली बार व्यू खा रहा है ना असम पे खाई लो पाइसे ना একদম ভালকে নিজৰ বুলি বহুত ধুনীয়াকে চলি আছে ৰিসেপশন বুলি কম দিয়ক এতিয়া বেলেগ বেলেগ ধৰণ মেজুল্লা খাই কেনেকুৱা লাগিছে খাৱাই ক'ত কেনে গম পাব মই আৰু ক'ত কি কথা কওঁ দেখিছা না কেনে 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 বিহুৰ লগতে মাকৈৰ অলপ সোৱাদ লং নে নলং দে নলং দে সোৱাদটো উঠি 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 বহুত জেগা পালো এই তাৰ পৰা উঠি আহিছো পুৰা একেবাৰে এতিয়া আমাৰ অভিযান কি চলি আছে ৰূপেন দা কি বস্তু ওলাই আছা আমি আলু ওলাব আহিছো দুইটাই মাটিৰ তলৰ আলু হা গতিকে ব্লগটো কেনে পালে নাজানো আৰু মই এনে প্ৰথমবাৰৰ বাবে মই দেখাব বিচাৰিছোঁ আপোনালোকক ভাল লাগিলে জানাই না কিবা ইয়ে কৰি নিদিলেও নাই ভাইটি বুলি দাদা বুলি এনে চালি হ'ব আপোনাৰ ঠিক আছে বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম চেষ্টা কৰিম ব্লগ বনাবৰ কাৰণে কিবা এটা হ'লেও শ্বেয়াৰ কৰিম আৰু নতুন জেগা দিলেও মই দেখাম আৰু লগত এইটো জেগাত যে আছে মই ইয়াৰ পৰা এটা ব্লগ বনাম আপোনালোকক পুৰা দেখাম আৰু ইয়াতে কিবা এটা বেলেগ স্পেচিয়েল বস্তু আছে যিটো হয়তো খুব অসমৰ মানুহ খুব কম গম পায় গতিকে মই সেইটো দেখাম অসম নহয় এইটো নতুনকৈ ধৰণৰ এটা বস্তু ওলাইছে আমাৰ অসমৰে ইণ্ডাষ্ট্ৰি হা সেইটো মই দেখাম আপোনালোকক গতিকে আজি আপোনালোকৰ পৰা লৈছোঁ বিদায় হাই বাই কলিজাৰ ভনী ভাই ভণ্টিসকল শেষত ভোগালী বিহুৰ আৰু একবাৰ শুভেচ্ছা জনাইছোঁ বাই বাই